সাবস্ক্ৰাইব কৰক অসমী ভাইৰেল ফিভাৰ লগতে বেল আইকন প্ৰেছ কৰক আমাৰ সকলো নটিফিকেশ্যনৰ বাবে। হেল্ল' ভিউৱাৰ্ছ, মই মেজবা আৰু আপোনালোকে চাই আছে অসমী ভাইৰেল ফিভাৰ। জিএছটি মানে গুডছ এণ্ড ছাৰ্ভিচ টেক্স। হয়, চৰকাৰে যাক স্বাধীনতাৰ পিছত দেশৰ আটাইতকৈ ডাঙৰ অৰ্থনৈতিক পৰিৱৰ্তন বুলি কৈ আছে, আনপিনে বিৰোধী দলে ইয়াক গব্বৰ সিং টেক্স বুলি নামকৰণ কৰিছে। এইটো টেক্স লাগু হোৱাৰ এবছৰৰ বেছি সময় হয়। চৰকাৰে ইয়াক বাৰে বাৰে সুনাম গাই আছে আৰু বিৰোধী দলে এইটো টেক্স দেশৰ উন্নয়নত বাধা বুলি কৈ আছে। 21 জুলাই 2018 জিএছটি কাউন্সিলৰ 28 নং বৈঠকত মিলিত হয় আৰু এইখন বৈঠকত সিদ্ধান্ত লোৱা হয় যে 88টা সামগ্ৰীৰ ওপৰত টেক্স কমাই দিয়া হ'ব। এইটো মিটিঙত আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত কিছুমান সামগ্ৰীৰ ওপৰত টেক্স কমাই দিয়া হৈছে, নতুবা নাইকিয়া কৰি দিয়া হৈছে। অনুমান কৰা যায় যে ইয়াৰ বাবে চৰকাৰৰ 8,000ৰ পৰা 10,000 কোটি টকাৰ লোকচান হ'ব, কিন্তু 88টা সামগ্ৰীৰ দাম কমাৰ বাবে জনসাধাৰণৰ উপকাৰ হ'ব। আৰু এইটো নীতি 27 জুলাই 2018ৰ পৰা লাগু হ'ব বুলি কোৱা হৈছে। এতিয়া আহক আমি জানো কোনবোৰ বস্তুৰ ওপৰত, কোনবোৰ সামগ্ৰীৰ ওপৰত টেক্স কমাই দিয়া হৈছে নতুবা নাইকিয়া কৰি দিয়া হৈছে। চেনিটাৰী নেপকিনৰ ওপৰত এতিয়ালৈকে 12% টেক্স আছিলে, কিন্তু এতিয়া সম্পূৰ্ণৰূপে টেক্স ফ্ৰী কৰি দিয়া হৈছে। ৰক্ষাবন্ধনত বন্ধা ৰাখী, মাৰ্বলেৰে বনোৱা ভগৱানৰ মূৰ্তি, ফুলঝাৰু, নাৰিকলেৰে বনোৱা অৰ্গেনিক খাৰ, ফৰ্টিফাইড মিল্কৰ ওপৰত টেক্স সম্পূৰ্ণ নাইকিয়া কৰি দিয়া হৈছে। ৱাশ্বিং মেচিন, ফ্ৰিজ, টিভি 25 ইঞ্চিলৈকে, ভিডিঅ' গেম, ভেকুৱাম ক্লিনাৰ, টেইলৰ, জুইচাৰ মিক্সাৰ, গ্ৰিণ্ডাৰ, হেয়াৰ শাৱাৰ, হেয়াৰ ড্ৰায়াৰ, ৱাটাৰ কুলাৰ, লিথিয়াম আয়ন বেটাৰী, ইলেক্ট্ৰিক আইৰণ, পাৰফিউম, টয়লেট স্প্ৰে আগত 28% জিএছটি টেক্স আছিলে, এতিয়া 10% কমাই 18% কৰা হৈছে। ঘৰত ইউজ কৰা পেইণ্ট, বাৰ্নিছ ৰঙতো 28% টেক্স আছিলে, কিন্তু এতিয়া কমাই 10% কমাই 18% কৰা হৈছে। জিএছটি কাউন্সিলৰ মিটিঙৰ পিছত জোতা সস্তীয়া হৈছে। আগত 500 টকা দামৰ জোতাত 5% টেক্স দিব লগা আছিলে, কিন্তু এতিয়া 1000ৰ দামৰ জোতাতো 5% টেক্স দিব লাগিব। ই বুকছত আগত 18% টেক্স আছিলে, কিন্তু এতিয়া কমাই 5% কৰা হৈছে। জিএছটি কাউন্সিলৰ মিটিঙত কুঁহিয়াৰৰ খেতি কৰা মানুহৰ উপকাৰৰ কথা কোৱা হৈছে। এতিয়ালৈ কুঁহিয়াৰৰ পৰা তৈয়াৰ কৰা ইথানলৰ ওপৰত 18% জিএছটি টেক্স আছিলে, কিন্তু সেইটো কমাই 5% টেক্স কৰা হৈছে। বাঁহৰ খেতিয়কসকলক ইয়াৰ পৰা অলপ হ'লেও উপকাৰ হ'ব, কাৰণ বাঁহৰ পৰা তৈয়াৰ কৰা ফ্ল'ৰাইনত আগত 18% টেক্স লগোৱা আছিল, কিন্তু সেইটো এতিয়া কমাই 12% কৰা হৈছে। হেণ্ডিক্ৰাফ্ট আইটেম মানে হাতেৰে বনোৱা সামগ্ৰী, এতিয়ালৈ ইয়াৰ ওপৰত 18% টেক্স আছিলে, কিন্তু সেইটো কমাই 12% কৰা হৈছে। যেনেকুৱা হেণ্ডবেগ, জুৱেলাৰী বক্স, কাঠৰ বক্স, কাঁচৰ ডিজাইনাৰ গ্লাছ, ডিজাইনাৰ আইনা আৰু হাতেৰে বনোৱা লেম্প ইয়াৰ ভিতৰত ৰখা হৈছে। জিএছটি কাউন্সিলৰ মিটিঙত খেতিয়কসকলৰ উপকাৰৰ কথা কোৱা হৈছে, কিয়নো আগত বাহিৰৰ পৰা কিনি অনা ইউৰিয়া 18% টেক্স দিব লগা হৈছিল, কিন্তু সেইটো এতিয়া কমাই 5% টেক্স কৰা হৈছে। জিএছটি কাউন্সিলৰ বৈঠকত 93% কাৰোবাৰক ৰেহাই দিয়া হৈছে। এতিয়ালৈ 5 কোটি টকাৰ টাৰ্ণঅভাৰ থকা ব্যৱসায়িকসকলক প্ৰত্যেক মাহে ৰিটাৰ্ণ ভৰিব লাগিছিল, কিন্তু এতিয়া সেইটো দিব নালাগে। সিহঁতে প্ৰত্যেক 3 মাহত ৰিটাৰ্ণটো ভৰিব পাৰিব আৰু টেক্সটো প্ৰত্যেক মাহে আগৰ নিচিনাকৈ দিব লাগিব। চ' এইবোৰ হ'ল জিএছটি কাউন্সিলৰ 28তম মিটিঙত আলোচিত হোৱা কিছুমান কথা, য'ত আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত কিছুমান সামগ্ৰীৰ ওপৰত টেক্স কমাই নতুবা নাইকিয়া কৰি দিয়া হৈছে। অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন তথ্য তথা খবৰৰ বাবে আমাৰ লগত জড়িত থাকক, লগতে নিজৰ মতামত আমাক কমেণ্ট কৰি জনাওক, লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক অসমী ভাইৰেল।